खुलुमबाय स्टुडियो आं रमन बसुमतारी बीटीसीनि सावस्रि खोन्दोनि थाखाय गोजोनथाव रादाब मावफुं सोद्रोमा देरहासार बसुमतारिया फोसावबाय बीटीसीनि सावस्रि खोन्दोनि थाखाय मोजां रादाब बाक्सानि गलगाव ब्लक गुदि सावस्रि मिरुनि गोदान बिल्डिंखौ बेखेवनाय हाबाफारियाव बाहागो लानानै फोरमायो मावफुं सोद्रोमा देरहासार बसुमतारी बिथाङा बुंदों दि बीटीसीनि सावस्रि खोन्दोआव आबुङै सोलायनाय जागोन थाबैनो बीटीसी काउन्सिलनि सावस्रि बिफाना बीटीसीनि सावस्रि खोन्दोआव लांदां जानानै थानाय मासिफोरखौ सुफुंना होगोन बीटीसी देहा फाहामसालिफोराव 50 डक्टरफोर आरो 100निबो बांसिन एनएम नार्सफोरखौ थिसननाय जागोन होननानै फोरमायो मावफुं सोद्रोमा देरहासार बसुमतारी बिथाङा सावस्रि बिफाना 400निबो बांसिन ब्रैथि थाखोनि लांदां जानानै थानाय मासिफोरखौ सुफुंगोन 2.5 कौटिसो रां खरसा खालामनानै लुफुंबाय थानाय गलगाव ब्लक गुदि सावस्रि मिरुखौ गायसननायनि उनाव बिथाङा बुङो दि बीटीसीनि सावस्रि बिफाना आबुङै सोलायनाय जागोन बे गोदान बिल्डिंखौ 2 बोसोरनि गेजेरावनो लुफुंगोन होननानैबो बुङो मावफुं सोद्रोमा देरहासार बसुमतारी बिथाङा हाबाफारियाव एमएलए मनेश्वर ब्रह्म थानेश्वर बसुमतारी एमसिएलए मन्टु बर' बिथांजों लोगोसे जिल्लानि सावस्रि बिफाननि मावख'गिरि आरो मावफारियाफोरा बाहागो लादों। গোলাগাঁও ব্লক পিএইচিত মই উপস্থিত হৈছোঁ। আজি এই মুহূৰ্তত মই আমাৰ অসমৰ তথা বড়োসকলৰ এটা সময়ত ৰাজনীতিক জাগ্ৰত লৈ অহা স্বৰ্গীয় ৰূপনাথ ব্ৰহ্মক মই স্মৰণ কৰিছোঁ প্ৰথমে, কিয়নো এই অনুষ্ঠানখন তেখেতেই পাতিছিলে আৰু তেখেতৰ অৱদানতেই এই অনুষ্ঠানখন হ'ব পাৰিছিল। তেনেকুৱা মহান নেতা তথা অসমৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম আৰু আমাৰ বড়ো সমাজৰ এজন সন্মানীয় সকলোৰে প্ৰিয় ব্যক্তিজনৰ যি স্থাপিত হোৱা এই অনুষ্ঠানখনত আজি মই ব্লক পিএইচি বিল্ডিং এটা নতুনকৈ NHMৰ 15 ফাইনেন্স ফাণ্ডিঙৰ জৰিয়তে আমি ইয়াত এটা বিল্ডিং কনষ্ট্ৰাকশ্যন 2.42 লক্ষ টকাৰ এটা বিল্ডিং বনাবলৈ আজি আমি ইয়াতে ভূমি পূজা কৰিছোঁ আৰু লগে লগে আজি কনষ্ট্ৰাকশ্যনৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। 1.5 বছৰ লাগিব এইখন বিল্ডিং বনাবলৈ। তথাপিও মই আজি অনুৰোধ কৰিম ইয়াতকৈ আগৰ সময়ত যাতে এই বিল্ডিংখন ওলাই দিয়ে, তেতিয়া আমাৰ এই অঞ্চলৰ এই বৃহত্তৰ গোলাগাঁও অঞ্চলত এটা ডাঙৰ এটা এৰিয়া লৈ পেলাই এই পিএইচিখন আজি আমি বনাইছোঁ। ইয়াত যাতে আমি ৰাইজক সেৱা কৰিব পাৰোঁ, স্বাস্থ্য সেৱা কৰাত যাতে যথেষ্ট আমি মেন পাৱাৰ দিবলৈ সক্ষম হ'ম, এটা ফেচিলিটি লাগিব। আৰু এই ব্লক পিএইচি হোৱাৰ লগে লগে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে ইয়াৰ মেন পাৱাৰো বাঢ়ি যাব আৰু আমি যিটো স্বাস্থ্য সেৱা যিটো আমাৰ বিটিচি অঞ্চলত বা এইখিনি অঞ্চলত মেলেৰিয়া এটা আক্ৰমণ কৰাৰ এটা জাগা এইবিলাকত যাতে আমি ৰাইজক সেৱা কৰিবলৈ এটা সুযোগটো পাই ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু ৰাইজে আজি এমএলএ দুজন এমএলএ স্থানীয় এমচিএলএ ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। খুব তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এইখন ইনফ্ৰাষ্ট্ৰাকচাৰ বা এইখন অনুষ্ঠানখনক আৰু আকৌ আগুৱাই লৈ যোৱাত যাতে তেখেতসকলৰ মই সহায় সহযোগিতা পাওঁ, এইটোকে মই কামনা কৰিছোঁ। আৰু ৰাইজক আজি গোলাগাঁও ব্লক পিএইচিত মই উপস্থিত হৈছোঁ। আজি এই মুহূৰ্তত মই আমাৰ অসমৰ তথা বড়োসকলৰ এটা সময়ত ৰাজনীতিক জাগ্ৰত লৈ অহা স্বৰ্গীয় ৰূপনাথ ব্ৰহ্মক মই স্মৰণ কৰিছোঁ প্ৰথমে, কিয়নো এই অনুষ্ঠানখন তেখেতেই পাতিছিলে আৰু তেখেতৰ অৱদানতেই এই অনুষ্ঠানখন হ'ব পাৰিছিল। তেনেকুৱা মহান নেতা তথা অসমৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম আৰু আমাৰ বড়ো সমাজৰ এজন সন্মানীয় সকলোৰে প্ৰিয় ব্যক্তিজনৰ যি স্থাপিত হোৱা
এই অনুষ্ঠানখনত আজি মই ব্লক PHC বিল্ডিং এটা নতুনকৈ NHMৰ 15 ফাইনেন্স ফাণ্ডিঙৰ জৰিয়তে আমি ইয়াত এটা বিল্ডিং কনষ্ট্ৰাকশ্যন 242 লক্ষ টকাৰ এটা বিল্ডিং বনাবলৈ আজি আমি ইয়াতে ভূমি পূজা কৰিছোঁ আৰু লগে লগে আজি কনষ্ট্ৰাকশ্যনৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। 1.5 বছৰ লাগিব এইখন বিল্ডিং বনাবলৈ। তথাপিও মই আজি অনুৰোধ কৰিম ইয়াতকৈ আগৰ সময়ত যাতে এই বিল্ডিংখন ওলাই দিয়ে, তেতিয়া আমাৰ এই অঞ্চলৰ এই বৃহত্তৰ গোলাগাঁও অঞ্চলত এটা ডাঙৰ এটা এৰিয়া লৈ পেলাই এই PHCখন আজি আমি বনাইছোঁ। ইয়াত যাতে আমি ৰাইজক সেৱা কৰিব পাৰোঁ, স্বাস্থ্য সেৱা কৰাত যাতে যথেষ্ট আমি মেন পাৱাৰ দিবলৈ সক্ষম হ'ম, এটা ফেচিলিটি লাগিব। আৰু এই ব্লক PHC হোৱাৰ লগে লগে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে ইয়াৰ মেন পাৱাৰো বাঢ়ি যাব। আৰু আমি যিটো স্বাস্থ্য সেৱা, যিটো আমাৰ BTC অঞ্চলত বা এইখিনি অঞ্চলত মেলেৰিয়া এটা আক্ৰমণ কৰাৰ এটা জাগা, এইবিলাকত যাতে আমি ৰাইজক সেৱা কৰিবলৈ এটা সুযোগটো পাই ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু ৰাইজে আজি MLA দুজন MLA, স্থানীয় MCLA ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। খুব তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এইখন ইনফ্ৰাষ্ট্ৰাকচাৰ বা এইখন অনুষ্ঠানখনক আৰু আকৌ আগুৱাই লৈ যোৱাত যাতে তেখেতসকলৰ মই সহায় সহযোগিতা পাওঁ, এইটোকে মই কামনা কৰিছোঁ। আৰু ৰাইজক